Hi friends, মোৰ ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পাব। Hi friends, কি খবৰ? আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে হয়তো বহুতখিনি ভাল পাইছে। কিন্তু আজি মই এটা নতুন টপিক লৈ আহিছোঁ যে আমাৰ জীৱনৰ লক্ষ্য কি? বহুতে এইটো বস্তুত কনফিউজন হয় যে মোৰ জীৱনৰ লক্ষ্যটো চাকৰি নে টকা পইচা ইনকাম কৰা। সো এইবোৰ বস্তুত আমি আজি অকমান চৰ্চা কৰিম। আৰু সবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে আজিৰ দিনত অকল টকা পইচাই নহয়, এজন ভাল পুৰুষ, এজন ভাল মহিলা, এজন ভাল হিউমেন বিং আমি কেনেকৈ হ'ব পাৰোঁ সেইটোৱে সবতকৈ গুৰুত্বপূৰ্ণ কথা। আমি ভাবোঁ যে মেট্ৰিক পাছ কৰিলোঁ, তাৰপিছত মোৰ কেৰিয়াৰ অৰিয়েণ্টেড মই ছায়েন্স ল'লোঁ বা আৰ্টছ ল'লোঁ বা কমাৰ্চ ল'লোঁ। কিন্তু এই ছায়েন্স, আৰ্টছ, কমাৰ্চ সেইখিনি মোৰ ডেজিগনেটেড প্ৰফাইলহে হয়, মোৰ ডেজিগনেশ্যনটোহে হয়। কিন্তু এজ এ হিউমেন বিং, মোৰ মানুহ হিচাপে মই কি? মোৰ জীৱনত কি অকল ছায়েন্স বেকগ্ৰাউণ্ডৰ যদি ষ্টুডেণ্ট হওঁ, কি অকল ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ কামখিনিয়ে লাগিব নেকি বা পঢ়াখিনিয়ে লাগিব নেকি? আৰ্টছৰ বিষয়ে মোক নালাগে নেকি বা মোক কমাৰ্চৰ বিষয়ে নালাগে নেকি? ঠিক তেনেকৈ যিসকলে কমাৰ্চ পঢ়ে চ' তেওঁলোকক অকল ছায়েন্স আৰু আৰ্টছ বাদ দি পেলাই কমাৰ্চখিনিয়ে লাগিব নেকি? তো এনেকুৱা নানান ধৰণৰ সমস্যা আমি আমাৰ দৈনন্দিন জীৱনত আমি ভুক্তভোগী হওঁ। চ' তাক লৈ পেলাই আজি অকণমান আমি আলোচনা কৰিম যে অকল ছায়েন্সে নহয় বা আৰ্টছে নহয় বা কমাৰ্চে নহয়, এই তিনিটাই বস্তু আৰু ওভাৰঅল আমাৰ গোটেই পৃথিৱীখনত এজ এ নেচাৰ হিচাপে প্ৰকৃতিয়ে আমাক যিখিনি উপাদান দিছে, যিখিনি অৱদান দিছে, সেইখিনিক লৈ পেলাই আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেইটোহে আচল কথা। চ' আমি যেতিয়া পঢ়ি থকা অৱস্থাত আমাৰ নানান ধৰণৰ চিন্তা আমাৰ মনলৈ আহে যে মই ডাঙৰ হ'লে কি হ'ম, মই ডক্টৰ হ'ম নে মই ইঞ্জিনিয়াৰ হ'ম নে আন কিবা কিবি হ'ম। কিন্তু আচল কথাটো হ'ল যে ডক্টৰ, ইঞ্জিনিয়াৰ বা আপোনাৰ এনি ছাৰ্ভিচ হোল্ডাৰ, গভৰ্ণমেণ্ট ছাৰ্ভিচে হওক বা যিকোনো প্ৰাইভেট কোম্পানীত কাম কৰা মাৰ্কেটিং এক্সিকিউটিভে হওক বা ছফ্টৱেৰ ইঞ্জিনিয়াৰে হওক বা চিয়ে হওক, এইবিলাক হৈছে আমাৰ এটা ডেজিগনেশ্যন যে মই কি। যেতিয়া মই প্ৰফাইলটো বনাওঁ, যেতিয়া মই কোম্পানীৰ বায়'ডাটাখন বনাওঁ, তো তাতে থাকে যে এজ এ ডেজিগনেশ্যন যে মই তাতে কি বুলি ফিল আপ কৰিম। কিন্তু এজ এ হিউমেন বিং গোটেই বস্তুবোৰ জানা, গোটেই বস্তুবোৰ পৰিচৰ্চা কৰা যিখিনি জ্ঞান, সেইখিনি অকল আৰ্টছ বা ছায়েন্স বা কমাৰ্চৰ পৰাই নাহে, সকলো দিশৰ পৰাই আহিব, প্ৰকৃতিৰ পৰাই আহিব। চ' প্ৰথমতে ডাঙৰ কথা হৈছে যে মোৰ লাইফৰ মেইন মটটো কি সেইটো জনাটো। মই এচিভ কেনেকৈ কৰিব পাৰিম? যদি টকা পইচাই মোৰ মেইন মটো হয়, তে সেই টকা পইচাখিনি শুদ্ধ ৰাস্তাত থাকি বিপথে পৰিচালিত নহয় আৰু মোৰ ছ'চিয়েল নেটৱৰ্ক, মোৰ সমাজখনৰ লগত যাতে মই কেনেকৈ মিহলি হৈ থাকিব পাৰোঁ আৰু সেই সমাজখনে মোক যিমানখিনি দিব আৰু মই সমাজখিনিক যিমানখিনি দিব পাৰিম, সেইখিনি লৈ পেলাই যেতিয়া মই আগবাঢ়িম, তেতিয়াহে এজন মই সফল ব্যক্তি হ'ব পাৰোঁ। আমি বহুত এনেকুৱা উদাহৰণ বা বহুত এনেকুৱা আমি মানুহ দেখোঁ যিসকলৰ হয়তো টকা পইচা বহুত থাকিব পাৰে কিন্তু সুখ নাই, মেণ্টেল পিচ নাই। বা এজন মানুহ ভাল চাকৰি কৰিবও পাৰে কিন্তু হেৰি নাই, নানা ধৰণৰ সমস্যাৰ তেওঁলোকে সন্মুখীন হয়। কিয়? কাৰণ সৰু সৰু কিছুমান কথা থাকে যিখিনি বস্তু আমি জনাটো দৰকাৰ। এতিয়া মই কথা এটা কৈছোঁ, চাওক আমাক প্ৰকৃতিয়ে কেনেকৈ দিছে। সদায় সূৰ্য উদয় হয়, অস্ত যায়, তাৰপিছত আপোনাৰ পানী, বায়ু, মাটি, এইবিলাক হ'ল আমাৰ প্ৰকৃতিৰ অৱদান। আমি যদি এই প্ৰকৃতিৰ অৱদানবিলাকৰ আচল উৎসটো যদি আমি বিচাৰি চাওঁ, যে সূৰ্যৰ পৰা আমাৰ ৰশ্মি আহে, সেই ৰশ্মিয়ে আমাক ছ'লাৰ এনাৰ্জি মানে সূৰ্যৰ ৰশ্মিয়ে আমাক শক্তি দিয়ে। সেই সূৰ্যৰ ৰশ্মিৰ পোহৰত গছে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে। আমাৰ যেতিয়া খুব ঠাণ্ডা লাগে আমি ৰ'দলৈ ওলাই যাওঁ, বা খুব যেতিয়া গৰম লাগে আমি গছৰ ছাঁ লৈ আহোঁ। ঠিক তেনেকৈ পানী, আমাৰ গোটেই শৰীৰটোৱে 72% অফ আৱাৰ বডি ইজ মেড আপ অফ ৱাটাৰ। তো আমি পানীৰ ওপৰত নিৰ্ভৰশীল, আমি অক্সিজেনৰ ওপৰত নিৰ্ভৰশীল, মানে গছৰ ওপৰত আমি নিৰ্ভৰশীল। ঠিক তেনেকৈ গছ আমাৰ ওপৰত নিৰ্ভৰশীল। চ' এই সৰু সৰু বস্তু যেতিয়া আমাৰ চিন্তাধাৰাবিলাক আমি প্ৰকৃতিৰ উৎসবিলাকৰ লগত যেতিয়া আমি মিলি পেলাই একেলগে আগবাঢ়ি যাম, তেতিয়াহে আমাৰ কি হ'ব, আমি ফ্ৰাষ্ট্ৰেশ্যনত নপৰোঁ, আমাৰ ষ্ট্ৰেছ নহয়। চ' ঠিক তেনেকৈ আমি যেতিয়া পঢ়া শুনা কৰোঁ, পঢ়া শুনাবিলাক কেনেকৈ কৰিম, মই কেনেকৈ প্ৰিপাৰেশ্যন কৰিম, বা মই যদি চাকৰি কৰোঁ, চাকৰি কৰিলে মোৰ প্ৰফাইলটো কি। আজি যদি মই এজন মাৰ্কেটিং এক্সিকিউটিভ হওক কোনোবা এটা ভাল কোম্পানী বা MNCৰ, তেতিয়াহ'লে মই কি জব প্ৰফাইল হেণ্ডেল কৰি আছোঁ সেইটো জনা চবতকৈ দৰকাৰ। কিন্তু আজিকালিতো বহুতে প্ৰথম প্ৰশ্নটো সোধে যে মোৰ চেলাৰী কিমান, মই কিমান দৰমহা পাম, কিন্তু কাম কি কৰিব সেইটোৰ প্ৰতি কোনো লক্ষ্যই নাই। চ' কাম হ'ল ইম্পৰ্টেণ্ট। আমাৰ গীতাটো কোৱা আছে, ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিলে যে কৰ্মযোগৰ বিষয়ে। চ' কাম কৰি যোৱা, তাৰ ফলটো নাচাবা,
আৰু তুমি যেটো কাম কৰিবা হে কামটোৱে তোমাৰ ফল হ'ব আৰু তুমি যেটো কাম কৰিবা হে কামটো তুমি গোটেই প্ৰকৃতিৰ যিখিনি অৱদান আছে হে অৱদানৰ লগত খাপ খাই পেলাই তুমি আগবাঢ়ি যোৱা তেতিয়া দেখিবা তোমাৰ কেতিয়াও বিপদ নাহে ঠিক তেনেকৈ প্ৰকৃতিত যেনেকৈ সিজনছ বিলাক সলনি হয় ঋতু বিলাক সলনি হয় কেতিয়াবা গৰম কেতিয়াবা ঠাণ্ডা কেতিয়াবা জাস্ট ৱাৰ্মাৰ ঠিক তেনেকৈ স্প্ৰিং সিজন অটম সিজন উইন্টাৰ সামাৰ পৰা ডাইৰেক্ট উইন্টাৰ কেতিয়াও নহয় মাজত থাকে অটম সিজন ঠিক তেনেকৈ উইন্টাৰৰ পৰা সামাৰ কেতিয়াও নহয় মাজত থাকে স্প্ৰিং সিজন আমাৰ কামবিলাক তেনেকুৱা এটা ট্ৰানজিশনৰ পিৰিয়ডত গৈ থাকে যে আমি যেটো বস্তু বিচাৰাৰ লগে লগেই যে আমি পাম হেতু নহয় আমাৰ যেটো বস্তু আমি বিচাৰো সেই বিচাৰৰ সময়ত আমি এটা প্ল্যানিং কৰিব লাগিব তাক অৰ্গানাইজ কৰিব লাগিব তাক চেক কৰি থাকিব লাগিব যে হয় মোৰ কামটো হৈছে যদি হৈছে কিমান দূৰ হৈছে যদি হোৱা নাই কিয় হোৱা নাই কোন সকল ব্যক্তিৰ লগত মই কথা পাতিব লাগিব কেনেকৈ মই আগবাঢ়ি যাব লাগিব সো মোৰ মেন্টৰ কোন হ'ব এনেকুৱা ধৰণৰ এটা সোশ্যাল এনভায়ৰনমেন্ট আৰু এটা বিজনেস এনভায়ৰনমেন্টৰ লগত যেতিয়া খাপ খাব তেতিয়া সেই কামটো কি হ'ব সমাধানৰ পথত আৰু কঠিন হৈ নপৰে সো যিকোনো কাম এটা কৰাৰ আগতে নিজকে এবাৰ শৰ্ট এনালাইসিস কৰাটো বৰ দৰকাৰ নিজকে চাব যে আপোনাৰ ষ্ট্ৰেংথ কিমানখিনি আছে আপুনি কোনটো জায়গাত অপৰচুনিটি চাই আছে ক'ত আপোনাৰ উইকনেছ আছে ক'ত আপোনাৰ ট্ৰেড মানে ভয় আছে সো গোটেইখিনি আপুনি এটা শৰ্ট এনালাইসিস কৰক কৰি পেলাই গম পাব যে এই কামটো যদি মই এনেকৈ কৰোঁ মোক কি লাভ হ'ব এইপিনে যদি মই কৰোঁ মোক কি দিগদাৰ হ'ব পাৰে সো তেনেকৈ ধৰণে এটা ধুনীয়াকৈ শৰ্ট এনালাইসিস কৰি পেলাই আমি আগবঢ়াটো খুব দৰকাৰ আৰু আজিকালি কি হৈছে যে পেৰেন্টিংৰ ক্ষেত্ৰতো দেখা যায় কিছুমান পেৰেন্টস বহুত ওভাৰ প্ৰটেক্টিভ হয় আমুকত নাযাবি তামুকত নাযাবি এইটো নকৰিবি সেইটো নকৰিবি ওভাৰ প্ৰটেক্টিভ সো ওভাৰ প্ৰটেক্টিভ যেতিয়া হয় তেতিয়াও সেই ল'ৰা ছোৱালী হালে বহুতখিনি বস্তু শিকিবই নোৱাৰে সো গিভ অপৰচুনিটি শিকক শিকিলে কষ্ট হ'ব কষ্ট হ'লেহে শিকিব ঠিক তেনেকৈ আমাৰ যিবোৰ এনভায়ৰনমেন্ট যেনেকৈ এক্সটাৰ্নাল এনভায়ৰনমেন্ট আৰু ইন্টাৰনেল এনভায়ৰনমেন্ট এক্সটাৰ্নাল এনভায়ৰনমেন্ট যেনে যদি মই এটা স্কুলৰ ছাত্ৰ হয় সো ছাত্ৰ হৈ পেলাই মোৰ এক্সটাৰ্নাল এনভায়ৰনমেন্ট কি হ'ব মোৰ স্কুলখন হ'ব মোৰ লগ বন্ধুবিলাক হ'ব মাৰ্কেট এৰিয়া হ'ব য'ৰ পৰা মই বস্তুবিলাক কিনিম আৰু মোৰ সাৰাউণ্ডিংছ মোৰ নেইবাৰ সেইখিনি মোৰ এক্সটাৰ্নাল এনভায়ৰনমেন্ট আৰু ইন্টাৰনেল হ'ব মই নিজে মই কিয় পঢ়ি আছো কি কাৰণে পঢ়ি আছো মোক কি জ্ঞান লাগে আৰু যদি মই সঠিক জ্ঞান সঠিক সময়ত ল'ব পাৰো তেনেহলে সেই জ্ঞানখিনি মই কেনেকৈ ইউটিলাইজ কৰিম তাক কেনেকৈ ইমপ্লিমেন্ট কৰিম সো দ্যাট উইল বি মাই এটিটিউড দ্যাট উইল বি মাই স্কিল সো ৰাইট স্কিল লৈ পেলাই উইথ প্ৰপাৰ এটিটিউড লৈ পেলাই মই কেনেকৈ এটা কাম উইথ মাই নলেজ আগবাঢ়ি যাওঁ সেইটোহে একচুৱেলি কৰ্মযোগ হয় যেটো নেকি শ্ৰীকৃষ্ণ অৰ্জুনক গীতাখনত কৈছিলে সো এনেকুৱা ধৰণৰ কিছুমান বস্তু আমি জনা দৰকাৰ যে অকল সায়েন্স পঢ়িলে যে মোক কমাৰ্চ কিনি নালাগে বা আৰ্টছ পঢ়িলে যে মোক সায়েন্স কিনি নালাগে তেনেকুৱা নহয় আমাক সব বস্তু সবতে লাগিব হিউম্যান ইমোশনস সোশ্যাল এনভায়ৰনমেন্ট এই গোটেইবিলাক বস্তু আমাৰ এটা সোশ্যাল ৰেসপন্সিবিলিটিৰ ভিতৰত পৰে হিউম্যান বিং আমি যদিও হিউম্যান মানে মানুহ হিচাপে শ্ৰেষ্ঠ জীৱ বুলি কওঁ তো শ্ৰেষ্ঠতাৰ ভিতৰত আমি সবতকৈ ষ্ট্ৰেছত ভুগি থাকোঁ আমি বহুত ভুক্তভোগী হওঁ সো এই ভুক্তভোগীবোৰ পৰা আঁতৰিবৰ কাৰণে মোৰ লগত আজি কি হৈ আছে মোৰ পৰিৱেশখনৰ লগত মই কেনেকৈ খাপ খাই আছো তাক কেনেকৈ মই আগুৱাই নিব পাৰোঁ আৰু এই পৰিৱেশৰ পৰা যেটো সাৰাউণ্ডিংছ থাকে যেটো নেগেটিভ এনাৰ্জি মোৰ মাইণ্ডত বা মোৰ যেটো মোৰ ওচৰে পাজৰে ঘূৰি মোক এটা আৱৰণৰ মাজত ৰাখি থৈ দিছে তাৰ পৰা মই কেনেকৈ ওলাই যাব পাৰোঁ সেইটো সবতকৈ ডাঙৰ কথা আৰু সেই বস্তু আমি কেতিয়া পাৰিম যেতিয়া মোৰ হাতত সঠিক জ্ঞান থাকিব সঠিক স্কিল থাকিব আৰু সঠিক যেটা এটিটিউড থাকিব ৰাইট এটিটিউড proper skill and proper knowledge will make you a perfect person আৰু সেইখিনি বস্তু আমাৰ কি হ'ব যিকোনো আমাৰ গোল এচিভ কৰিবলৈ সহায় কৰিব সো গোল হ'ল মাই ভিজন যে 20 বছৰৰ পিছত মই কি কৰিম 10 বছৰৰ পিছত কি কৰিম সেই এটা লক্ষ্য লৈ পেলাই তাক সৰু সৰু মিছনত আমি কি কৰোঁ ভাগ কৰোঁ যেনেকৈ আমি ভিডিও গেমত লেভেল 1 ৰ পৰা লেভেল 2 যাম কিন্তু লেভেল 1 ৰ পৰা লেভেল 10 মই কেতিয়াও ডাইৰেক্ট মই যাব নোৱাৰো সো যেতিয়া মই লেভেল 1 টো ক্ৰস কৰিম নেক্সট লেভেল 2 নেক্সট লেভেল 3 লেভেল 3 যদি টাফ হয় দেন এগেইন ব্যাক টু লেভেল 1 এন্ড লেভেল 2 আকৌ কিছুমান এক্সট্ৰা কয়েন বা এনাৰ্জি মই গোটাম দেন এগেইন গো টু দ্য লেভেল 3 সো এই আমি যিখিনি বস্তু এটা ভিডিও গেম এটাত কৰি থাকো এই একেখিনি বস্তু আমাৰ জীৱনতো খাপ খায় যদি মোৰ সন্মুখত কিবা পৰীক্ষা থাকে সেই পৰীক্ষাটোত মই কেনেকৈ প্ৰিপাৰেচন কৰিম এটা চেপ্টাৰ মোৰ ভালকৈ হোৱা নাই তাক আকৌ মই ৰিভিউ কৰিম তাক প্ৰিপাৰেচন কৰিম দেন মুভিং টু নেক্সট চেপ্টাৰ তো তিনটা চেপ্টাৰ একেলগে কৰিলো চাও যে মই কিমানখিনি পাৰো কিমানখিনি মই নোৱাৰো দেন এগেইন মুভিং টু আনাদাৰ চেপ্টাৰ সো এনেকৈ নিজকে ষ্টেপ বাই ষ্টেপ যেতিয়া আমি প্ৰিপাৰেচন কৰি যাম তেতিয়াহে আমি সফল হ'ব পাৰিম